birthday, ma. Thank you. Là cái ta ta cái này ta quên chứ mà birthday ডাঙৰ কে কৰিম দেই কমলা মটন এটা যে আছিলে এটা আমি হেতু বয়াম আজি দুপৰীয়া ইমানে আছিলে চিকেন কাৰী হাই এভৰিৱান মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই ভাবিলো এটা ব্লগ কৰো আৰু এতিয়া বাজিছে 11টা ভাবিলো মোৰ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰো আৰু আজি মোৰ স্পেশাল ডে মানে আজি মোৰ বাৰ্থডে আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু বাৰ্থডে বিশেষ তেনেকুৱা একো নাই ইয়াত আৰু আমি তিনটা মানুহে আৰু ভাবিলো হেকাৰণে ঘৰতে কিবা কিবি এটা আজি স্পেশাল বনাও কি বনাও তাকে আপোনালোককো দেখুৱাম বুলি ভাবিছো মাইনা আৰু হি ৰাতিপুৱাৰ পৰাই লাগি আছে মা আজি বাৰ্থডে কেক আনিব লাগিব বেলুন চেলুন ফুলাই আছে কি আৰু হেকাৰণে তাক অকমানি কেক এটা আনি দিলো আৰু আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই থাকিব Happy birthday, ma. থ্যাংক ইউ একদম টিকলা কেক এটা তাৰ কাৰণে এটা কৈছো তাৰ কাৰণে আনি দিছো এইটো কেক এইটো কাটিম এতিয়া এটা কোৱা আগত তুমি হেপী বাৰ্থডে কোৱা Happy birthday Happy birthday to you. চাওঁ Happy birthday. তাকে খবৰ দিয়া আছে না এইখন তোমাক দিওঁ এইটো কৈ দিয়া এক কেমেৰামেন মোক পাই দিয়া আকৌ তাক অকণ দিয়া বাৰ্থডে কেক বাহ 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 দিয়া কে স্পেশাল কৰিছে দেই বাৰ্থডে মোৰ এইটো গিফ্ট বাৰ্থডে গিফ্ট আগতীয়াকৈ দিলে এবাৰ মানে বিয়াও পালেহি আমাৰ আৰু ফেব্ৰুৱাৰীত বিয়া ভণ্টি সেইকাৰণে এবাৰ বাৰ্থডে গিফ্ট বিয়া গিফ্ট চব একেলগে হৈ গ'ল আৰু ভালেই হ'ল লগাই অসমীয়া গহনা বৰ ভাল দেই এইডাল কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন গহনাটো বিয়াত দিয়াডাল অলপ হেৰি হৈ গৈছে যে সেইটো কাৰণে এইটো কিনিলোঁ আৰু ভণ্টি বিয়া পালেহি ফেব্ৰুৱাৰীত হ'ব আৰু বিয়াৰ ব্লগ মই আপোনালোকক আপোনালোকে দেখি আজি আমাৰ বাৰ্থডে এয়া সৰু সুৰা ফূৰ্তি সি বহুত ভাল প্লেটত কেক বহুত কেক আছে কেক খাই আছোঁ ডাঙৰ কেক তোমাৰ বাৰ্থডে ডাঙৰকৈ জানিম দেই কিন্তু এইটো ডাঙৰ লাগিছে ভাল লাগিছে ন মানুহ সৰহ হ'লে ডাঙৰকৈ জানিম আৰু এতিয়া দুপৰীয়া ভাবিছোঁ কিবা এটা স্পেচিয়েল বনাম মাংস আনি থৈছে কি বনাম তাকে মাংস পোলাওৱে বনাম চাগে আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তুমিও খাই লোৱা আৰু বাৰ্থডে একদম ৰুম চুম পূৰা ডেক'ৰেশ্যন কৰিছে ল'ৰাই মানে দেউতাকক লাগি পেলাই মই বেলুন ফুলাইছে বিলাক মাংসখিনি বনাই আছো এতিয়া আৰু এয়া এতিয়া কমলা খাব লৈছে দেই আমাৰ কমলা দেখি যায় এই বেলেগ বেলেগ কমলা কিয় দুইটা বেলেগ দেখোন এইটো হ'ল লোকেল এটা দেখিবলৈ খুব বেয়া দেখিছে এইটো লোকেল কমলা কিন্তু এইটো ভাল উজাইত পোৱা যায় এটা এইটো কি হাফলঙৰ এইটো হাফলঙৰ এইটো লোকেল কমলা এইটো সোৱাদ বেলেগ সেইদিনা আনিছিলা যে সেইটো আৰু এইটো কেপচিকামৰ নিচিনা এইটো আকৌ চাবলৈ ভাল এইটো চাওঁ এইটো আমাৰ চবতে পোৱা কমলাটো নঙাটো যিটো কমলা পায় চবতে পায় এইটো ন এইটো ষ্টিকাৰ এইটো মানে হেৰি বাকলিটো ফুপুলা ন ভিতৰত চাগে বেছি খাবলৈ এইটো টেষ্ট আছে মিঠাও এইটো হয় দামো বেছি নেকি দামো বেছি এইটো কিমান হালে ডিফাৰেঞ্চ চাবা এয়া চোৱা এইটো 35 টকা ন এইটো 60 টকা হালি এয়া চোৱা ডিফাৰেঞ্চটো এইটোৱে কমলা খাবলৈ লৈছো আমি দেখিছে কমলা ডিফাৰেঞ্চ এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছো এয়া চোৱা এয়া হ'ল লোকেল কমলা কি ধুনীয়া ধুনীয়া এইটোৱে ওলাই আছে মাৰ্কেটত এইটো নিদিয়ে এইটো লুকুৱাই থয় এয়া চোৱা আৰু এয়া চোৱা কুকাৰৰ হুইচেল মাৰিব এতিয়া এইটো ফুটাটো
সেইটো মিঠাও হ'ব ন বহুত এইকেইটা চাওক এইকেইটা চাওক বাহ আৰু এইটো হ'ল আমাৰ জেনেৰেলি যোনটো বজাৰত বেছি আছে লাগি লাগি থকা নিচিনা লাগি আছে খায়ো টেঙা হয় আৰু এইটো চোৱা খাই এইটো নাই নিমখ চিমখ একো নালাগে মটনটো নিচিনা কমলা মটন এটা যে আছিলে এটা আমি সেইটো বৈয়ামৰ পৰাহে খাইছিলোঁ সেইটো মটন একো বাকলি চাকলি নাথাকে আজি দুপৰীয়া ইমানেই আছিলে এয়া চিকেন কাৰী আৰু এয়া পোলাও আৰু লগত অকণমান চালাড আৰু বেলেগ আৰু নাই আৰু এতিয়া আমি খাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব হাই এভৰিৱান এতিয়া সন্ধিয়া 6টা বাজিছে আৰু মই ভাবিছোঁ মোৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজি আৰু ইমানতে সামৰণি মাৰোঁ আৰু আজি যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে মই আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিম তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই গুড নাইট